थारैनो 2025 इं मायथाइयाव बिटिसि बिसायख'थि जानो थांगासिनो दङ आरो बे बिसायख'थिखौ नोजोर बोनानैनो गोबां गुबुन गुबुन राजखान्थि हान्जा गावबा गावनि राजखान्थिखौ गोख्रों खालामनो नाजागासिनो दङ। बे समाव आं लानानै फैदों नोंथांमोननि गेजेराव बिपिएफ थामहिनबा बड'लेण्ड पिपल्स फ्रन्ट पार्टिनिफ्राय बिथांमोननि प्रेसिडेन्ट थामहिनबा बिटिसिनि बारग' गाहाय हाग्रामा महिलारी बिथां सारा थारैनो मा फोरमायदों बे समाव फैगौ 2025 इं मायथाइयाव जानो गोनां बिटिसि बिसायख'थिखौ लानानै फै बिथांनि खुगानिफ्रायनो जों मिथिनानै लानो आरो थारैनो बिथाङा सरकाराव फैमारनो हामारगोन ना थामहिनबा सरकार दानो हामारगोन ना 2025 मायथाइयाव बिटिसि बिसायख'थियाव नोंथांमोना कमेन्टआव फोरमायहरनो दाबाव। हेल' लोगोफोर, आं जाबाय नरुन गिरगातारि। नोंथांमोन साफ्रोमखौबो आंनि नरुन्स ब्लग्स इउटुब चेनेलनि गोदान भिडिअ फिन खेबसेबाव गोसो गोथारै बावहरफिनबावबाय। आसा खालामदों नोंथांमोना इसोरनि अननायाव जोबोद मोजाङैनो दं आरो आंबो बे समाव मोजाङैनो दङ। जायफोरा चेनेलाव गोदान चेनेलखौ अननानै साबस्क्राइब आरो भिडिअखौ लाइक खालामनानै आंखौ नेक्स्ट समफोराव थामहिनबा इयुन समफोराव भिडिअ बानायनो थुलुंगा होलांब्लानो जाबाय आरो भिडिअखौ हानायसेबां शेयार खालाम जाहाथे बयबो बर' रायजो राजाफ्रानो नुसारो। फैदो बिथां हाग्रामा महिलारी बिथां सार जाय बिटिसिनि बारग' गाहाय बिथां सारा मा फोरमायदों जों बिथांनि खुगानिफ्रायनो आबुङै मिथिना लानो आरो भिडिअखौ जोबजासिम नाय आरो जोबजासिम नायखांनायनि उनावसो कमेन्ट हो, नङाब्ला माने कनफिउस जायो मानसिया। भिडिअखौ नायनानै बुजिग्रो बिनि उनाव कमेन्ट होनो हागोन। 2025 जितु নির্বাচন হব ইয়াত আমি জিকিম ভাল জমদার হিসাবে খুব ভাল রেওয়া এবার হারিব। সকলো জাতি জনগোষ্ঠীকে মাটির পাট্টা বিতরণ কৰিম বুলি আমি কথা দিছোঁ। এই হিচাপত আমি কাম কৰিম। জমদুৱাৰ ব্লক কমিটি বিপিএফ দল হিচাপে ট্ৰাইনিয়েল কনফাৰেন্স হৈছে। ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো চেঞ্জ হ'ল আৰু ভালে হ'ল যেন হওক আগন্তুক 2025 চনত যিটো নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমাৰ দলে খুব ভাল প্ৰস্তুতি চলি আছে জমদুৱাৰ হিচাপে আৰু জমদুৱাৰ হিচাপে আমি 2025 যিটো নিৰ্বাচন হ'ব ইয়াত আমি জিকিম ভাল জমদুৱাৰ হিচাপে খুব ভাল ৰেওৱা এইবাৰ হাৰিব। ৰেওৱাটো আমাৰ দলৰে মানুহ আছিল কিন্তু সি বিজেপিত গ'ল। মুঠতে ৰেওৱা এই জমদুৱাৰ সমষ্টিত নিজিকে এইবাৰ সেইখিনি কথা। আৰু চৰকাৰ আমি বিপিএফ ফাইনাল 2025 বিপিএফ দলে চৰকাৰ গঠন কৰিম বাছ। আৰু আমি চৰকাৰ হোৱাৰ পিছত প্ৰায়ৰিটি হিচাপে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা বিতৰণ কৰিম বুলি আমি কথা দিছোঁ। সেই হিচাপত আমি কাম কৰিম। সেইটো প্ৰথম আমাৰ প্ৰায়ৰিটি মাটিৰ পাট্টা বিতৰণ কৰাটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি চৰকাৰ হোৱাৰ পিছত সেইখিনি কথা হ'ব। থেংক ইউ। জমদুৱাৰ ব্লক কমিটি বিপিএফ দল হিচাপে ট্ৰাইনিয়েল কনফাৰেন্স হৈছে। ব্লক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো চেঞ্জ হ'ল আৰু ভালে হ'ল যেন হওক আগন্তুক 2025 চনত যিটো নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমাৰ দলে খুব ভাল প্ৰস্তুতি চলি আছে জমদুৱাৰ হিচাপে আৰু জমদুৱাৰ হিচাপে আমি 2025 যিটো নিৰ্বাচন হ'ব ইয়াত আমি জিকিম ভাল জমদুৱাৰ হিচাপে খুব ভাল ৰেওৱা এইবাৰ হাৰিব। ৰেওৱাটো আমাৰ দলৰে মানুহ আছিল কিন্তু সি বিজেপিত গ'ল। মুঠতে ৰেওৱা এই জমদুৱাৰ সমষ্টিত নিজিকে এইবাৰ সেইখিনি কথা। আৰু চৰকাৰ আমি বিপিএফ ফাইনাল 2025 বিপিএফ দলে চৰকাৰ গঠন কৰিম বাছ। আৰু আমি চৰকাৰ হোৱাৰ পিছত প্ৰায়ৰিটি হিচাপে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা বিতৰণ কৰিম বুলি আমি কথা দিছোঁ। সেই হিচাপত আমি কাম কৰিম। সেইটো প্ৰথম আমাৰ প্ৰায়ৰিটি মাটিৰ পাট্টা বিতৰণ কৰাটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি চৰকাৰ হোৱাৰ পিছত সেইখিনি কথা হ'ব। থেংক ইউ।